মাৰ বাহিৰে এই পৃথিৱীত অইন কোনো বস্তু নাই যে মাৰ বাহিৰে কোনো এটা বস্তু আছে। ল'ৰা বা ছাত্ৰ ছাত্ৰীয়ে যদি আমি কেতিয়াবা বাহিৰলৈ যাওঁ তেতিয়া ৰাতি 10টা বা 12টা পৰ্যন্ত মায়ে জাকি থাকে আমাৰ ল'ৰাটো কেতিয়া ঘৰত আহিব আৰু সেইটোৱেই হৈছে আমাৰ মা। পৃথিৱীৰ ভিতৰত আটাইতকৈ মৰমৰ ভাল বেষ্ট ফ্ৰেণ্ড হৈছে মাদাৰ। মাদাৰ ইজ এ বেষ্ট ফ্ৰেণ্ড অফ এভৰি হিউমেন বিং। মা হৈছে সকলোৰে বাবে এজন বেষ্ট ফ্ৰেণ্ড, ভাল বন্ধু, আৰু মাতকৈ দ্বিতীয়জন কোনেও হ'ব নোৱাৰে। সঁচাকৈ মই মোৰ মাকক বহুত ভাল পাওঁ। আই লাভ ইউ মা। মই মাকক বহুত ভাল পাওঁ আৰু আমাৰ এই জগতত কিছুমান দেখিবলৈ পাওঁ মাকক কেতিয়াও অৱহেলা কৰে। এইবোৰ নিষ্ঠুৰ নিৰ্দয় মাক তেওঁলোকে অৱহেলা কৰে। বিয়াৰ পাছতে তেওঁলোকে কি কৰে, মাকক তেওঁলোকে পাহৰি যায়। আৰু সেইসকল আমি বন্ধুবৰ্গসকলক কৈছো আপোনালোকে মাক সন্মান কৰিবলৈ শিকক। যিজন ব্যক্তিয়ে আমাক জন্ম দিছে সেইজন জন্মধাৰিণী মা, আৰু সেই মাকক আমি সকলোৱে সন্মান কৰিবই লাগিব। আমাৰ মাৰ বাহিৰে আমি এই পৃথিৱীত কোনেও আহিব নোৱাৰিলোহেঁতেন। যদি বুকুত হাত থৈ কোনো এজন ব্যক্তিয়ে ক'ব পাৰে যে মই মাৰ বাহিৰে আহিব পাৰিছো, কেতিয়াও আহিব পৰা নাই। মোৰ ওচৰত মোৰ মা হৈছে ভগৱান, আৰু আপোনালোকৰ ওচৰতেই হ'ল আপোনালোকৰ মা ভগৱান বা আল্লাহ স্বৰূপ। মাৰ বাহিৰেও কোনো অদ্বিতীয় বস্তু নাই, আৰু সেয়াই হৈছে মা। সকলো বস্তু মায়ে সন্তানৰ বাবে বিলি দি দিয়ে। ইচ্ছা কৰিলে নিজৰ ল'ৰাটোক কেতিয়াবা বেমাৰত থাকিলে এই দিনটো মায়ে কাষত বহি থাকে, আৰু সেইজন হৈছে ধন্যবাদ। মোৰ সময় শেষ হৈছে। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।